নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক ভালেই আছে। আমাৰো ভাল। আজি আমি আহিছোঁ মোৰ মাৰ ঘৰৰ ওচৰতে দিগিপাৰ বুলি কয়, তাত ধুনীয়াকৈ ৰাস হৈ আছে। তাতে আমি ৰাস চাবলৈ আহিছোঁ। আৰু আমি এইটো মেইন গেটটো পোৱাৰ আগতে জুবিন গাৰ্গক ধুনীয়াকৈ শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু এইটো হৈছে ছেকেণ্ড গেটৰ লগতে ধুনীয়াকৈ শ্ৰদ্ধাঞ্জলি, তাত ফটো উঠিব পাৰি, তেনেকৈ ধুনীয়াকৈ বনাই দিছে। আৰু ইয়াতে একদম ইয়াৰ পৰা চুৰু খালি জুবিন গাৰ্গ আকৌ একবাৰ যাতে সকলোকে মনত পেলাই দিছে জুবিন গাৰ্গে ন্যায় পাব লাগে, বা জুবিন গাৰ্গক আমি শ্ৰদ্ধাৰে সুঁৱৰিব লাগে। তেনেকৈ ৰাস্তাৰ দুই কাষে দেখিছে নহয়, ইমান ধুনীয়াকৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আৰু তেওঁৰ যিমানবিলাক ফটো আছে সৰু কালৰ পৰা ডাঙৰলৈকে সকলোবিলাক লগাই দিছে। আৰু ধুনীয়াকৈ তাতো তেওঁৰেই দুই এষাৰ মানে ধুনীয়াকৈ লিখি দিছে, কাৰণ তেওঁৰ মৰম লগা ডাইলগ কিছুমান লিখি দিছে। তেনেকৈ সকলোবিলাক লিখি এনেকৈ ধুনীয়াকৈ দি থৈছে। আৰু লাইটৰ ডেক'ৰেশ্যনৰ মাজত এইটো যে বহুত ধুনীয়া লাগিছে। আৰু এইটো হৈছে আমাৰ দেখিছে নহয়, এয়া বালগোপাল, আৰু ইহঁতেও আজি নাচিব। ইয়াতে নাচাৰ লগতে মৃন্ময় মূৰ্তিও আছে। মৃন্ময় মূৰ্তি মানে হয় মাটিৰ মূৰ্তিবিলাকত মানে কাৰেণ্ট দি তেনেকৈ লৰচৰ কৰাই তেনেকৈ ইয়াতে লগাইছে। তেনেকৈ চাবলৈ পাম। আৰু লগতে মানুহেও ৰাধা কৃষ্ণৰ হৈ বা তেনেকৈ নাটক কৰিব আৰু নাচিব, সেইখিনিও আমি চাম। কিন্তু এই ভিডিঅ'ত হয়তো সেইটো দেখাব নোৱাৰিবও পাৰোঁ, বহুত দীঘলীয়া হৈ যাব, কিন্তু পিছলৈকে দেখুৱাম। আৰু এইটো হৈছে হনুমান, কাৰণ আমি মৃন্ময় মূৰ্তি চাবলৈ ভিতৰত সোমাম, তাৰ আগতেই এই হনুমানটো আছে। আৰু এইটো দেখিছেনে, ইয়াতে মানুহে ফটো উঠিছে, আমি উঠিছোঁ। এই লাইট গছজোপা যে দেখিবলৈ ইমান ধুনীয়া লাগিছে, কাৰণ ইয়াতে টিউবলাইটবিলাক যে লগাই ধুনীয়াকৈ দীঘলকৈ দি দিছে, দেখিবলৈ বহুত মৰম লগা হৈছে। আৰু ইয়াতে হৈছে পুতনা সকলোৱে জানে, পুতনাক শ্ৰীকৃষ্ণই সৰুতে বধ কৰিছিলে। আৰু পুতনাৰ লগতে আছে বহুতকেইটা মৃন্ময় মূৰ্তি, কিন্তু মই সকলোবিলাক দেখুওৱা নাই। আৰু লগতে ইয়াতে আছে ৰাধাকৃষ্ণও এইকাৰণেই দেখুৱাইছোঁ, কাৰণ ৰাধাকৃষ্ণই হৈছে ৰাসখনৰ মূল ব্যক্তি দুজন, যাক আমি ৰাগ বুলি কওঁ। কাৰণ ৰাধাকৃষ্ণই নাচিছিলে কাৰণে ৰাগ হয় গোপীৰ লগত, এইকাৰণে এয়া হৈছে ৰাধাকৃষ্ণ। আৰু এই ৰাসখন যে সঁচাকৈ বহুত ধুনীয়া লাগিছে চাই। আৰু আমি ইয়াৰ পিছত আমি ইয়াতে বাণিজ্য মেলা আছে, তাত সোমাম। আৰু লগতে গ্ৰন্থমেলা আছে, তাতো সোমাম। কিন্তু আজিলৈকে আহিছোঁ। মোৰ ভিডিঅ' চাই যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰিবলৈ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।